Hello guys, welcome back to my channel Jyotitara Vlogs. আজি এটা স্পেশাল দিন মোৰ কাৰণে মানে আজি মোৰ বাৰ্থডে তো আপোনালোকে ভিডিওটো চাই থাকক কি কৰো মোৰ বাৰ্থডে বুলি বাৰ্থডে স্পেশাল কি হ'ব গৈ আছে কি কৰো দিনটোত আপোনালোকে চাই থাকক গাইজ আমাৰ এৰ অৱস্থা চাওকচোন আছিল মই তো গাইজ মুছি আছিল মই আৰু এই ওস্তাদি মাৰি এই মুছপ আহিছে মই ইমান মানা কৰিলোঁ নালাগে মুছবৰ কাৰণে নাই তাই নিজে লৈছে মানে আৰু মই কৈছোঁ সপ্তি দি মুছবৰ কাৰণে তাই ঝাৰুটো লৈ কিনে কিবা কৰি আছে ক'ব নোৱাৰোঁ আৰু তো গাইজ এতিয়া গৈ আছোঁ আমি মন্দিৰ আমাৰ ওচৰতে থকা মন্দিৰ এটাত গৈ আছোঁ তো চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ গাইজ মই দেখাব চেষ্টা কৰি তো গাইজ মই গৈ আছোঁ শ্ৰী শ্ৰী গৰখীয়া গোপাল মাৰলী থানলৈ আমাৰ ওচৰতে হয় ইয়াতে 26 জানুৱাৰীত বহুত ডাঙৰ উৎসৱ হয় আৰু জনাবিলাকেতো জানেই আৰু এইবিলাক দেখিছে ধানবিলাক যেতিয়া কাটিব না পুৰা পথাৰ খালী হৈ যাব তো যদি আপোনালোকে দেখা নাই 26 জানুৱাৰী উৎসৱ তো 26 জানুৱাৰীত আপোনালোকে আহিব পাৰে তো গাইজ সেইকেইডাল গছ দেখিছেনে সেইকেইডাল গছ আপোনাৰ ইয়াতে বানপানী হ'লেও মানে গছকেইডাল তলত নাযায় মানে ডুব নাযায় গছকেইডাল ধুনীয়াকৈ মানে ওপৰত উঠি আহে তাতে ভগৱান থাকে বুলি বিশ্বাস কৰে আৰু সেইখিনিত মানে কুৰচুৰ আছে আৰু যাব নোৱাৰে আৰু সেইখিনিত আৰু যায়ো পোৱা নাই কোনো আজিলৈকে তো গাইজ এই পুখুৰীটো যে দেখিছে এই পুখুৰীটো খান্দোতে মানে ইমান কষ্ট হৈছে ন মানুহবিলাকৰ এইবিলাক গাড়ী দি খান্দিছে JCB বিলাক এইবিলাক সোমাই গৈছিলে মানে ইয়াৰে হেৰিত মানে সোমাই গৈছিলে JCB কেইখন তাৰপিছত আকৌ বেলেগ আনি কিনে বেলেগ এখনক উঠাইছে বহুত মানে বিভিন্ন ধৰণৰ সাপ দেখা দিছিলে ইয়াৰ তলৰ পৰা ক'ৰ পৰা আহিছিলে মানে কোনো নাজানে আমাৰ ওচৰতে হয় যদি আহিব বিচাৰে আহিব আপোনালোকে এনেও আহিব পাৰে জাগাখিনি বহুত ধুনীয়া লাগে চাওক আপোনালোকে তো গাইজ এইটো মন্দিৰত যদি আপোনালোকে শুদ্ধ মনেৰে কিবা ইচ্ছা ভাবে সেই ইচ্ছা নিশ্চয় পূৰণ হয় আৰু বহুতে মানে বিশ্বাস কৰে আৰু বহুতৰো মনৰ আশা তেনেকৈ পূৰ্ণ হৈছে বুলি জনা যায় আপোনালোকেও আহিব পাৰে আৰু নিজৰ মনৰ ইচ্ছা ইয়াতে এখৰ চাকি লগাই ভগৱানৰ ওচৰত ব্যক্ত কৰিব পাৰে আৰু আপোনালোকে আহিব আৰু পৰিৱেশটো চাওক গাইজ ইয়াৰে ইমান ধুনীয়া পৰিৱেশ আপোনালোকৰ ঘৰত যাব মনে নাযাব ইমান ধুনীয়া পৰিৱেশ চাওক কোনে আহি পাইছে জনাবচোন এতিয়া বলকচোন আমি যাওঁ চাকি লগাওঁ আৰু মোৰ বাৰ্থডে বুলি আৰু আপোনালোকে আশীৰ্বাদ কৰিব মোক আৰু ইয়াতে তলা লগোৱা আছে এনেকুৱা একো কথা নাই যে তলা লগালে আহিব নোৱাৰি এনেও বাহিৰতে চাকি দিয়ে মানে মানুহ এজন থাকে ইয়াতে 12টা বাজিলে ন তো ভাত খাব গৈছে চাগে আৰু আপোনালোকে যেতিয়া তেতিয়া আহিব পাৰে টাইমিঙৰ একো ইছ্যু নাই আৰু গাইজ এয়া মা আৰু মই চাকি ধূপ লগাই এনেদৰে এনে ভাল লাগে যিহেতু থাকি কিনে এনে আছোঁ আৰু বেছি মানুহ নাছিলে তো গাইজ এইটো এটা মন্দিৰ জানুৱাৰীত বহুত মানুহ হয় কাৰণে তাতে চাকি দিবৰ কাৰণে মানে সেইটো বনাই দিছে মানে ইয়াতে টাইলছৰ ওপৰত দিব নিদিয়ে মন্দিৰ হয় সেইটোৰ পিছত এইটো বনাইলে তো সেইটো পুৰণা মন্দিৰ হয় সেইকাৰণে মানে এইখিনি গোটেই চাকি দি ভৰ্তি হৈ যায় আপোনালোকে আহিলে দেখিব কেতিয়াবা সেইকাৰণে এইটো মন্দিৰটো বনাই দিয়ে 26 জানুৱাৰীত পালনহে কৰা হয় প্ৰতিষ্ঠা দিৱসটো হৈছে কাতিৰ 1 তাৰিখ দেখো বহুত তাৰমানে ৰান্ধনি বহুত দূৰৰ পৰা আহে ইয়াত একদম লাইন কৰি দিয়ে আৰু পুৰা 100 আৰু এটা চৌকাৰ ওপৰত হৈ যায় আৰু সেই পথাৰবিলাকত মানে পুৰা লাইনকৈ আপোনাৰ মোৰ ভিডিঅ' দিয়াই আছে আপোনালোকে চাব 26 জানুৱাৰীৰ মোৰ জ্যোতিৰা ভ্লগছত পুৰা চাফা হৈ যায় সেইবিলাক গোটেই পথাৰখনে এটি মানুহ দেখা পাব আপোনালোকে তো ভিডিঅ' দিয়াই আছে চাব আপোনালোকে গৈ কেনে লাগে আহি কিনে ইয়াতে বহুত ভাল লাগে ইমান মানুহ হয় তাৰমানে বহুত লাখ মানুহ হৈ যায় আৰু বহুত ভাল লাগে আপোনালোকে এবাৰ আহি চালে ভাল আৰু 26 জানুৱাৰীত নাহিলে এনেও আহিব পাৰে আপোনালোকে দেখিছে শান্তি ইমান ধুনীয়া শান্তিপূৰ্ণ
জাগা মানে এইখিনি এনেই ইয়াতে মোৰতো আহিলে যাবই মন নাযায় ঘৰত ইয়াতে থাকোঁ ক'লে ইমান ভাল লাগে মানে আপোনালোক এই মন্দিৰটো ইমান অকণমান কিন্তু অকণমানি হ'লেও মন্দিৰটো বহুত মাহাত্ম্য আছে এইটো মন্দিৰত আপোনালোকে যি কামনা কৰে সেয়াই ফল পায় আৰু বহুত দূৰৰ পৰাই মানুহ আহি বহুত ফলো পাইছে বহুত দূৰৰ পৰা মানুহ আহে তুলসীৰ খুঁটা মানে তুলসীৰ খুঁটা এটা যোৰা শিকি গৈছে বৰপেটাত হেৰি দেউল মন্দিৰ আছে যে তাতে স্থাপন কৰাই আছে আপোনালোকে মন্দিৰ চালে গম পাব মোৰ ইয়াতে বোলে বহুত ডাঙৰকৈ বানপানী হৈছিল তুলসীৰ খুঁটা ইয়াতে ৰাম তুলসীৰ খুঁটা বহুত ডাঙৰ ইয়াতে আছিল কিন্তু ইয়াতে মানে কি হ'ল বানপানী উঠি কিনে সেই খুঁটা দুটা ভাঙি গ'ল যাই বৰপেটাৰ দৌল মন্দিৰ কথাটো সেইকাৰণে আপোনালোক জনাইছোঁ আৰু আটাহঁতে কৈছিল কাৰণে তো তাতে সপোনত বোলে দেখাইছে যে ইয়াৰ পৰা তুলসীৰ খুঁটা যাই আছে তাতে ল'ব দিছে আৰু তো সেনেকৈ এতিয়াও আছে তাতে আপোনালোকে গ'লে কেতিয়াবা মন কৰিব বাৰু মই সপোনত দেখাইছে মানুহক তাৰে তো উঠাই নি কিনে তাতে ধুনীয়াকৈ স্থাপন কৰি থৈ দিছে তেওঁ চাব ময়ো চাম বাৰু মইতো দেখাই নাই আটাহঁতে কৈছে কাৰণেহে মই আপোনালোকক কৈছোঁ শুনিছোঁ ইয়াৰে যিখিনি কথা শুনিছোঁ মানে আটা আইতাহঁতৰ মুখৰ পৰাই শুনে আমি গম নাপাওঁ আৰু আমিতো জন্মই হোৱা নাই জন্ম কি আমি আটাহঁতেই সৰু আছিলোঁ আৰু আমিতো আমাৰ মায়ে বিয়া নাই সেইটো কাৰণে আৰু কেতিয়াবা গ'লে মই আপোনালোকক ভালকৈ জনাম বাৰু এতিয়া শুনা কথাখিনিহে কৈছোঁ দেখাটো নাই বাৰু যদি ভাল লাগিছে চাই কিনে আহিবা আৰু ভিডিঅ'টো চাই কিনে ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰিলেতো পইচা নালাগে ছাবস্ক্ৰাইবটো কৰি দিব আৰু ভিডিঅ' চাই কিন্তু আপোনালোকে চাই কিনে ছাবস্ক্ৰাইব নকৰে ছাবস্ক্ৰাইবটো কৰি দিব ইমান ধুনীয়া জেগা দেখাই দিছে দেখিছে আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব আৰু মোৰ বাৰ্থডে বুলি আপোনালোকে গিফ্ট দি দিব ছাবস্ক্ৰাইবটো কৰি মোক গিফ্ট দি দিব কৰি দিব মোৰ ডাঙৰ ছোৱালী এইটো আজি জন্মদিন আপোনালোকে ভাল পালে শ্বেয়াৰ কৰি দিব আশীৰ্বাদ কৰক যে ছোৱালীটো ভালে ভাল হয় আগুৱাই যায় তো মা কৈছে যাতে ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে ধ্ৰুৱ বাৰ্থডে বুলি আহিলা বহুত বহুত ধন্যবাদ তাৰে কাৰণে কেনে লাগছে না আহি কেনে লাগছে মানে বয়া লাগছে গাইছ এতিয়ালৈ আকৌ খাবা চাবা দিয়া নাই কি কম তো গাইজ সৰুকৈ হ'লেও বাৰ্থডে চেলিব্ৰেশ্যন কৰিলোঁ আৰু আপোনালোকৰ ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব জ্যোতিতৰা অফিচিয়েল বুলি আছে আৰু ফেচবুক পেজটো ফ'ল' কৰি দিব জ্যোতিতৰা ভ্লগছ বুলি আছে তো বাই বাই গাইজ